নমস্কাৰ আছে ভালে তো বহুত দিন হল আমাৰ ইউটিউবত একেবাৰে ভিডিঅ' নিদিয়া হৈ গৈছো মানে কি হৈ আছে মই নিজেও নাজানো তো মই কিবা এটা বেয়া বস্তু সোমাই গৈছিলো তো ভাবিছো অলপমান ওলাই আহো তো আজি ওলাই আহিছো মই তাৰ পৰা তো যিসকলে জানে নাজানাসকলৰ বাবে বাদ দিয়ক আৰু সেইবোৰ কথা তো আজি আমি চাম কিছুমান নুডুটছ ভিডিঅ' যিবোৰ ভিডিঅ' নেকি চাই একেবাৰেই ভাল লাগে তো বলক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো আজি আমি প্ৰথমে চাম 15 আগষ্টৰ বিষয়ে তো বহুতে 15 আগষ্ট গ'ল বাৰু তো বহুতে নাজানে আমি অলপ তাৰ ওপৰত আজি কথা পাতিম 15 আগষ্ট মানে ধৰ বহুত কিবা কিবি আহিব হে বলক 15 আগষ্ট কিমান তাৰিখে নাজানো এই নাজানে এই 15 আগষ্ট কেই তাৰিখে নহয় বাইদেউ সাংবাদিক কিতাপ বাহিৰে মই আপোনাক এবাৰ আকৌ নিজৰ মানে ব্যক্তিগতভাৱে সুধিছো 15 আগষ্ট কেই তাৰিখে আপুনি এবাৰ কৈ দিয়কচোন নাজানো এই एक सैंडल ले दिए कैसे कैसे लोग रहते हैं यार यहाँ पर হেৰি নহয় দাদা মানে আপুনি অলপ কৈ দিয়কচোন মন্ত্ৰী কাক বোলে মানে ময়ো নাজানো আৰু আমাৰ অসমবাসী কিছু মানুহো নাজানে তো আপুনি অলপ কৈ দিয়ক তেওঁলোকক যিবিলাক মতা মানুহৰ মন বেলেগত তিৰিৰ আঁচনিৰ ওপৰত থাকে তাকে মন্ত্ৰী বোলে সেই এইটো আমি নকিয়াতেই ভিডিঅ' বনাই ভাইৰেল হ'ম ৰ তোৰ বহুত নহয় না তোৰ কাষত আজি এটা মই ধুনীয়া চিয়া এটা পঠাই দি আছো সেই উপাউনো চাই থাকিব পাৰি নে আকৌ এবাৰ বেলেগ চাওঁ আহক কালি লোকৰ মতা কাঢ়ি লোৱা ছোৱালীবিলাক ইমানকে ওলাইছে মোৰ মতাক আকৌ চকু নিদিবি দেই মই আকৌ হতি সাবিত্ৰী নহয় মই আকৌ ডাইৰেক্ট বাইদেউ আকৌ ডাইৰেক্ট মেলি নহয় কাটিহে দিব এইখনহে ব্যৱহাৰ কৰিম আকৌ একদম চকু নিদিবি বাইদেউ যেতিয়া এনেকে গান গায় তেতিয়া আমাৰ কুকুৰটো এনেদৰে নাচি দিয়ে কি আছিলে ইমান ৰাতি ক'ত আছিলে আচ্ছা ঠিকে আছে বাৰু তোৰ গোটেইখিনি কথা শুনিলি তোক মই বচাই দিব পাৰিম কিন্তু এটাৰ মাজত দুটা কথা তই যি কলি তোৰ বেলেগ বিএফ আছে মানে আপা আছে আৰু তোৰ দাইদাৰো মানে বেলেগ জিএফ আছে কিন্তু তই ৰাতি আহি তাতে বিচনা তলৰ পৰা ওলাই আহিব ইমান কিয় টান পাইছে ৰাতিটো যেনিবা ধৰ থাকি দিলি আৰু বিপদত পৰি গেলি কিন্তু তই বিচনাৰ তলত সোমাই থাকিব লগা তোৰ এইটো কি কাৰণ হ'ল তাৰমানে ৰাতিটো দাইদাৰ লগত নকটালি তেতিয়া নমৰেই নহয় জানো তো বাইদেউ আপোনাৰ ডেন্সটো বাৰু ঠিকে আছে আমি এইবাৰ আমাৰ কলেজত যেতিয়া ফেচাৰ্ছ পাতিব মানে আমাৰ ওচৰৰ কলেজখনত তেতিয়া আপোনাক আমি ইনভাইট কৰিম আপুনি আহিবই লাগিব যেনেকৈ নহওক তো আপোনাৰ ডেন্সটো চাই তাৰমানে আমি গোটেই কমিটিখনে মানে আগ্ৰহিত হৈছোঁ তো সেইটোৱে কথা তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে বহুত দিনৰ মূৰত আহিছোঁতো লাইক কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইবটো কৰি থৈ যাব তো এনেকুৱা এটা মানে এণ্টাৰটেইনমেণ্টৰ ভিডিঅ'ত লগ পাম ৰোজ বুলি নকওঁ তো আজি ভিডিঅ'টো ইমানে আছিল তো বাই বাই